সকলোকে নমস্কাৰ জনাইছোঁ। মই তুলন শইকীয়া, সহকাৰী শিক্ষক কে পাহাটী উচ্চ মাধ্যমিক বিদ্যালয়। বৰ্তমান যি COVID-19 বা কৰোনা ভাইৰাছৰ কাৰণে এই লকডাউন পৰিস্থিতিৰ ফলত আমাৰ বিদ্যালয়সমূহ বন্ধ হৈ আছে। তাৰ ফলশ্ৰুতিত আমাৰ শিক্ষাৰ্থীসকল যথেষ্ট অসুবিধাত পৰিছে আৰু তেওঁলোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি ডিজিটেল ক্লাছৰ অংশ হিচাপে আমি আজি দশম আৰু নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ ব্যাকৰণৰ সমাস পাঠটি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটোৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ যোগেদি আমি কি শিকিবলৈ পাম আমি এবাৰ চাই লওঁ। প্ৰথমতে শিকিম আমি সমাস কি, দ্বিতীয়তে শিকিম সমাসৰ অংশবোৰ, সমাস কেই প্ৰকাৰৰ আৰু কি, প্ৰতিবিধ সমাসৰ উদাহৰণসহ আলোচনা। এই ভিডিঅ'টোৰ যোগেদি আমি এই গোটেইবোৰ কথা শিকিবলৈ পাম, গতিকে খুব মনোযোগেৰে তোমালোকে ভিডিঅ'টো চাবা। প্ৰথমতে আমি এটা বাক্যৰ অংশ অৰ্থাৎ বাক্যাংশ লৈছোঁ, তিনি ভুৱনৰ সমষ্টি। আমি আৰু এটা লওঁ, সহ উদৰত জন্ম। এতিয়া এই বাক্যাংশটোত প্ৰতিটোতে তিনিটাকৈ পদ আছে আৰু প্ৰতিটো পদ ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে। এতিয়া প্ৰথম বাক্যটোলৈ যদি আমি মন কৰোঁ, তিনি ভুৱনৰ সমষ্টি, এই তিনিটা পদ আমি একেলগ কৰি এটা নতুন পদ সৃষ্টি কৰিব পাৰোঁ, যিটো চুটি হ'ব আৰু শুনিবলৈও শ্ৰুতিমধুৰ বা শুৱলা হ'ব। আমি চাওঁচোন কি কৰিব পাৰোঁ। আমি ত্ৰিভুৱন, আমি প্ৰথম বাক্যটি চুটি কৰি ত্ৰিভুৱন বুলি লিখিব পাৰোঁ, অৰ্থাৎ তিনি ভুৱনৰ সমষ্টি ত্ৰিভুৱন। ঠিক তেনেদৰে সহ উদৰত জন্ম, সহুদৰ বা সুদৰ বুলি আমি লিখিব পাৰোঁ। এয়ে হৈছে সমাস। এতিয়া সমাস কি বুলি ক'লে আমি কি বুজি পাম? পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। অৰ্থাৎ ইটোৰ লগত সিটোৰ সম্পৰ্ক থকা দুটাতকৈ অধিক বা দুটা পদ লগ লাগি এটা নতুন পদ যদি গঠন হয়, তাক কি বুলি কোৱা হয়? সমাস বুলি কোৱা হয়। সমাস আমি কিয় কৰোঁ? কথা চুটি কৰিবৰ কাৰণে আৰু শ্ৰুতিমধুৰ কৰিবৰ কাৰণে আমি সমাস ব্যৱহাৰ কৰোঁ। এতিয়া সমাস বুলি ক'লে তাত কিছুমান অংশ আছে। এতিয়া সমাসৰ অংশবোৰনো কি? আমি সমাসৰ তিনিটা অংশ পাম। তাৰে প্ৰথমটো হৈছে সমস্যমান পদ বা ব্যস্ত পদ, দ্বিতীয়টো হৈছে সমস্ত পদ আৰু তৃতীয়টো হৈছে ব্যাস বাক্য। কি পালোঁ আমি? সমাসৰ অংশ সমস্যমান পদ বা ব্যস্ত পদ, সমস্ত পদ আৰু ব্যাস বাক্য। এতিয়া সমস্যমান পদনো কি? আমি এটা উদাহৰণ লৈ লওঁ। হাতেৰে কটা। আমি সমাস কৰি কি কৰিলোঁ? হাতে কটা। এতিয়া এই সমাসটোত ব্যস্ত পদ বা সমস্যমান পদ কোনবোৰ বা কোনটো? হাতেৰে কটা। এই দুটা পদ লগ লাগি আমাৰ সমাস হৈছে হাতে কটা। গতিকে হাতেৰে আৰু কটা এই দুটা হৈছে ব্যস্ত পদ। অৰ্থাৎ যিকেইটা পদৰ সমাস হয়, সিহঁতৰ প্ৰত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বুলি কোৱা হয়। আমি আৰু এটা উদাহৰণ লৈ চাওঁ। বিনা আছে পানীত জাৰ। বিনা পানী। পানী শব্দটোৰ অৰ্থ হৈছে সাপ।
ইয়াত ব্যস্ত পদ কোনবোৰ বিনা আছে পানীত যাৰ বিনা পানী বিনা আছে পানীত যাৰ এইকেইটা হৈছে ইয়াত ব্যস্ত পদ অৰ্থাৎ এইকেইটা পদ লগ লাগি বিনা পানী সমাসটো হৈছে এতিয়া আমি সমস্ত পদ আমি আগৰ উদাহৰণটোকে লওঁ হাতেৰে কটা সমাসবদ্ধ পদটো হৈছে হাতে কটা ইয়াত সমস্ত পদ কোনটো হাতে কটা অৰ্থাৎ ব্যস্ত পদবোৰ লগ লাগি শেষত যিটো পদ গঠন হয় সেইটো সমস্ত পদ বুলি কোৱা হয় অৰ্থাৎ ইয়াত ব্যস্ত পদ আছিল হাতেৰে কটা এই দুইটা পদ লগ লাগি আমাৰ শেষত হাতে কটা পদটো গঠন হৈছে গতিকে হাতে কটা হৈছে সমস্ত পদ আমি আৰু ইটো উদাহৰণ চাওঁ বিনা আছে পানীত যাৰ বিনা পানী ইয়াত বিনা আছে পানীত যাৰ এই ব্যস্ত পদ কেইটা লগ লাগি আমাৰ বিনা পানী সমস্ত পদটো গঠন হৈছে তাৰ পিছত আহিলে আমাৰ ব্যাস বাক্যনো কি আমি আগৰ উদাহৰণটোলৈ ঘূৰি যাওঁ হাতেৰে কটা ব্যস্ত পদ লগ লাগি আমাৰ সমস্ত পদ হৈছে হাতে কটা ইয়াত আমি হাতেৰে কটা এই বাক্যাংশটোক আমি বা বাক্যটোক আমি ব্যাস বাক্য বুলি কওঁ অৰ্থাৎ সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বুলি কোৱা হয় একেটা উদাহৰণলৈ আমি ঘূৰি যাওঁ বিনা আছে পানীত যাৰ ইয়াত সমস্ত পদ হৈছে বিনা পানী আৰু ব্যাস বাক্য হৈছে বিনা আছে পানীত যাৰ তাৰ পিছত আহিলে আমি এতিয়া ব্যস্ত পদ সমস্ত পদ আৰু ব্যাস বাক্য আকৌ এবাৰ বুজি লওঁ বিনা আছে পানীত যাৰ সমাসবদ্ধ পদটো হৈছে বিনা পানী ইয়াত ব্যস্ত পদ হৈছে বিনা আছে পানীত যাৰ আৰু সমস্ত পদ হৈছে বিনা পানী আৰু ব্যাস বাক্য হৈছে বিনা আছে পানীত যাৰ তোমালোকে ভালদৰে চোৱা ব্যস্ত পদ সমস্ত পদ আৰু ব্যাস বাক্য কোনবোৰ বা কোনটো এতিয়া আহিলে সমাসৰ প্ৰকাৰ অসমীয়া ভাষাত আমি 6 প্ৰকাৰৰ সমাস পাওঁ দ্বন্দ্ব সমাস দ্বিগু সমাস বহুব্ৰীহি সমাস কৰ্মধাৰয় সমাস তৎপুৰুষ সমাস আৰু অব্যয়ীভাৱ সমাস তোমালোকে এইকেইটা মনত ৰাখিবা দ্বন্দ্ব সমাস দ্বিগু সমাস বহুব্ৰীহি সমাস কৰ্মধাৰয় সমাস তৎপুৰুষ সমাস আৰু অব্যয়ীভাৱ সমাস আমি প্ৰথমতে দ্বন্দ্ব সমাসৰ বিষয়ে আলোচনা কৰোঁ দুটা বা ততোধিক সংজ্ঞাবাচক শব্দ লগ হৈ যি সমাস হয় তাক দ্বন্দ্ব সমাস বোলে দ্বন্দ্ব সমাস হ'বলৈ হ'লে দুটা বা তাতকৈ বেছি সংজ্ঞাবাচক শব্দ লগ লাগিব দ্বন্দ্ব সমাস 3 প্ৰকাৰৰ ইতৰেতৰ দ্বন্দ্ব সমাহাৰ দ্বন্দ্ব আৰু একশেষ দ্বন্দ্ব ইতৰেতৰ দ্বন্দ্ব সমাসনো কি যি দ্বন্দ্ব সমাসত সমস্যমান পদবোৰৰ অৰ্থ সলনি নহয় তাক ইতৰেতৰ দ্বন্দ্ব সমাস বোলে অৰ্থাৎ ব্যস্ত পদবিলাকৰ অৰ্থৰ কোনো সলনি নহয় হৰি আৰু হৰ আমি সমাস কৰি হৰিহৰ বুলি কওঁ মাহ আৰু চাউল মাহ চাউল টেমি আৰু কটাৰী টেমি কটাৰী পাণ আৰু তামোল পাণ তামোল ইয়াত ব্যস্ত পদবিলাকৰ অৰ্থ সমস্ত পদত একেই আছে ইয়াত কোনো অৰ্থৰ সলনি হোৱা নাই
সমাহাৰ দ্বন্দ্ব সমাস কি? যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদৰ অৰ্থৰ উপৰিও অন্য অৰ্থ প্ৰকাশ কৰে তাক সমাহাৰ দ্বন্দ্ব সমাস বোলে। অৰ্থাৎ ব্যস্ত পদসমূহে সমস্ত পদৰ বেলেগ ধৰণৰ অৰ্থ প্ৰকাশ কৰে। উদাহৰণস্বৰূপে ঘৰৰ কাঁহী বাতি। ইয়াত কাঁহী বাতি এটা সমস্ত পদ বা সমাসবদ্ধ পদ। এই কাঁহী বাতি শব্দটোৱে কি বুজাইছে? কেৱল কাঁহী বাতিক বুজোৱা নাই, লগতে ঘটি লোটা চৰিয়া আদি সকলো বাচন বৰ্তনক বুজাইছে। অৰ্থাৎ ঘৰৰ কাঁহী বাতি বুলি কওঁতে আমি ঘৰৰ কাঁহী বাতি ঘটি লোটা চৰিয়া সকলোবিলাক বাচন বৰ্তনক বুজাইছে। ঠিক সেইদৰে নামৰ মাহ চাউল। ইয়াত মাহ চাউল সমস্ত পদে নামত দিয়া মাহ চাউল কল কুঁহিয়াৰ আদি বিভিন্ন ধৰণৰ বস্তু বুজাইছে। একশেষ দ্বন্দ্ব সমাস। যি দ্বন্দ্ব সমাসত ব্যস্ত পদবোৰৰ প্ৰথমটোহে বহুবচন কৰি ব্যৱহাৰ কৰা হয় আৰু বাকীবোৰ লোপ পায় তাক একশেষ দ্বন্দ্ব সমাস বোলে। অৰ্থাৎ সমাস হোৱাৰ পিছত সমস্ত পদটো ব্যস্ত পদৰ প্ৰথমটো বহুবচন হিচাপে ব্যৱহাৰ কৰা হয় আৰু বাকীকেইটা পদ লুপ্ত হয় তাক একশেষ দ্বন্দ্ব সমাস বোলে। উদাহৰণস্বৰূপে ৰাম যদু মধু আৰু হৰি আহিছিল। ইয়াত ৰাম যদু মধু আৰু হৰি সমস্ত পদ হৈছে সমাস হৈ ৰামহঁত হৈছে। ইয়াত যদু মধু আৰু হৰি ব্যস্ত পদ কেইটা লোপ পাইছে আৰু প্ৰথম ব্যস্ত পদটো হৈছে ৰাম আৰু বহুবচন হিচাপে ৰামহঁত সমস্ত পদটো হৈছে। দ্বিগু সমাস। সংখ্যাবাচক শব্দৰ লগত অন্য শব্দৰ যি সমাস হয় তাক দ্বিগু সমাস বোলে। অৰ্থাৎ দ্বিগু সমাস হ'বলৈ হ'লে সংখ্যাবাচক শব্দ থাকিব লাগিব। ইয়াত সংখ্যাবাচক শব্দটো সদায় আগত বহিব। উদাহৰণস্বৰূপে চাৰিআলিৰ সমাহাৰ চাৰিআলি বা চৌআলি। 2 মাহৰ সমাহাৰ দুমাহী। 2 ভাগৰ সমাহাৰ দুভাগ। পঞ্চ অমৃতৰ সমাহাৰ পঞ্চামৃত। 7 পুৰুষৰ সমাহাৰ 7 পুৰুষ। 3 ফলৰ সমাহাৰ ত্ৰিফলা। ইয়াত তোমালোকে চোৱা 4 2 2 5 7 3 এইবিলাক হৈছে সংখ্যাবাচক শব্দ আৰু এই সংখ্যাবাচক শব্দবিলাকৰ যেতিয়া সমাস হয় তেতিয়া ইয়াক দ্বিগু সমাস বুলি কোৱা হয়। তোমালোকক এইখিনিতে পঞ্চামৃতনো কি কি মই কৈ থওঁ। পঞ্চামৃত হৈছে দধি দুগ্ধ ঘৃত মধু আৰু শৰ্কৰা। এই গোটেইকেইটাক একেলগে পঞ্চামৃত বুলি কোৱা হয়। বহুব্ৰীহি সমাস। যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায় আন বিশেষ অৰ্থহে বুজায় তাক বহুব্ৰীহি সমাস বোলে। অৰ্থাৎ সমাস হৈ যিটো সমস্ত পদ হয় সেই সমস্ত পদটোৱে ব্যস্ত পদবিলাকে বুজোৱা অৰ্থটো নুবুজায় আন অৰ্থ বুজায়। উদাহৰণস্বৰূপে বিনা আছে পানীত যাৰ বিনা পানী। ইয়াত বিনা পানী শব্দটোৱে সমস্ত পদটোৱে সৰস্বতীকহে বুজাইছে। ঠিক সেইদৰে পদ্ম আছে নাভিত যাৰ পদ্মনাভ। পদ্মনাভ বুলি ক'লে আমি ভগৱান বিষ্ণুক বুজি পাওঁ। ফুল আছে পানীত যাৰ ফুলপানী। ফুলপানী বুলি ক'লে আমি মহেশ্বৰ বা শিৱক বুজি পাওঁ। সীতা জায়া যাৰ সীতাজানী। সীতাজানী বুলি ক'লে কিন্তু আমি কেৱল ৰামচন্দ্ৰকে চিনি পাওঁ। অৰ্থাৎ ইয়াত সমস্ত পদটোৱে ব্যস্ত পদৰ নিজা অৰ্থৰ বাহিৰেও বেলেগ অৰ্থ প্ৰকাশ কৰিছে। কৰ্মধাৰয় সমাস। কৰ্মধাৰয় সমাসত কি হয়? ব্যস্ত পদবিলাক বিশেষ্য আৰু বিশেষণ পদ হিচাপে যোগ হয়। ইয়াত কি হয়? প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হিচাপে বহে। কেতিয়াবা
দুটা বিশেষ্য পদৰ মাজতো কৰ্মধাৰয় সমাস হয় তেতিয়া প্ৰথম পদটো বিশেষণ ৰূপে ব্যৱহাৰ কৰা হয় কিছুমান কৰ্মধাৰয় সমাসত বিশেষণ পদটো পিছত বহে এটা বস্তুক আন এটা বস্তুৰ লগত তুলনা কৰিলে কৰ্মধাৰয় সমাস হয় আৰু সেই তুলনা কৰা পদটো সদায় লুপ্ত হয় উদাহৰণস্বৰূপে দীঘল যি হাত ইয়াতে দীঘলটো বিশেষণ আৰু যি হাত হাত হৈছে বিশেষ্য ইয়াত সমাস হৈছে হাত দীঘল এতিয়া ইয়াত বিশেষ্য পদটো কিন্তু আগত বহিছে আৰু বিশেষণটো পিছত বহিছে শুক্ল যি পক্ষ ইয়াত শুক্ল বিশেষণ পক্ষ বিশেষ্য শুক্ল পক্ষ ইয়াত শুক্লটো হৈছে বিশেষণ আৰু ই আগত বহিছে সাধু যি পুৰুষ সাধু পুৰুষ সাধু বিশেষণ পদ পুৰুষ বিশেষ্য পদ সাধুটো আগত বহিছে পিতল বৰণৰ যি চকু পিতল চকু ইয়াত পিতল বিশেষ্য আৰু চকু বিশেষ্য দুটা বিশেষ্য পদৰ মাজত সমাস হৈছে কিন্তু পিতল শব্দটো বা পিতল পদটো ইয়াত বিশেষ্য হোৱা সত্ত্বেও চকু পদটোৰ বিশেষণ হিচাপে বহিছে অধম যি নৰ নৰাধম ইয়াত বিশেষ্য পদটো আগত বহিছে আৰু বিশেষণ পদটো পিছত বহিছে চন্দ্ৰৰ তুল্য মুখ ইয়াত মুখখনক চন্দ্ৰৰ লগত তুলনা কৰা হৈছে আৰু তুলনা কৰা যিটো শব্দ বা পদ তুল্য এটো লুপ্ত হৈ চন্দ্ৰমুখ সমস্ত পদটো হৈছে তাৰ পিছত আহিলে আমাৰ তৎপুৰুষ সমাস যি সমাসত ব্যস্ত পদ দুটাৰ ইয়াত ব্যস্ত পদ দুটা থাকে তাৰে প্ৰথমটো প্ৰথমা বিভক্তিৰ বাদে যদি অন্য বিভক্তিত থাকে আৰু বিভক্তিৰ চিন যেতিয়া লুপ্ত হয় সমাস হয় তেতিয়া তাক তৎপুৰুষ সমাস বোলে অৰ্থাৎ ব্যস্ত পদ দুটা থাকিব প্ৰথমটো প্ৰথমা বিভক্তিত নহয় বাকি ছটা বিভক্তিত থাকিব লাগিব আৰু সমাস হওঁতে বিভক্তিৰ চিন লুপ্ত হ'ব লাগিব তেতিয়া তাক তৎপুৰুষ সমাস বুলি কোৱা হয় এতিয়া তৎপুৰুষ সমাস 6 প্ৰকাৰৰ আছে আমি গম পালো যে প্ৰথমা বিভক্তি থাকিলে সমাস নহয় কাৰণ প্ৰথমা বিভক্তিৰ চিন কেতিয়াও লুপ্ত হ'ব নোৱাৰে গতিকে প্ৰথমা বিভক্তিক বাদ দি বাকি 6 প্ৰকাৰৰ বিভক্তিৰ নাম অনুসৰি আমাৰ তৎপুৰুষ সমাস 6 বিধ তাৰে প্ৰথম হৈছে দ্বিতীয় তৎপুৰুষ তৃতীয় তৎপুৰুষ চতুৰ্থী তৎপুৰুষ পঞ্চমী তৎপুৰুষ ষষ্ঠী তৎপুৰুষ আৰু সপ্তমী তৎপুৰুষ আমি 6 প্ৰকাৰৰ তৎপুৰুষ সমাস পাইছোঁ আৰু প্ৰতিবিধৰে আমি এটাকৈ মাত্ৰ উদাহৰণ চাম বাকি উদাহৰণৰ কাৰণে তোমালোকক ডেসক্ৰিপশ্যন বক্সত মই PDF লিংক দি দিছোঁ তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা সুৰক ধৰা সুৰ ধৰা ইয়াত দ্বিতীয় বিভক্তি অক লুপ্ত হৈছে আৰু সমাস হৈ সুৰ ধৰা হৈছে মনেৰে হজা মনে সজা ইয়াত তৃতীয় বিভক্তি ৰে লুপ্ত হৈ মনে সজা সমাসটো হৈছে গুৰুলৈ দক্ষিণা গুৰু দক্ষিণা ইয়াত চতুৰ্থী বিভক্তি লৈ লুপ্ত হৈছে সাপৰ পৰা মুক্ত সাপমুক্ত ইয়াত পঞ্চমী বিভক্তি পৰা লুপ্ত হৈছে পুথিৰ ভঁৰাল পুথি ভঁৰাল ইয়াত ষষ্ঠী বিভক্তি ৰ লুপ্ত হৈছে আৰু বনত বাস বনবাস সপ্তমী বিভক্তি অত লুপ্ত হৈছে তোমালোকে খুব মনোযোগেৰে চোৱা আৰু নিজে চেষ্টা কৰি চাবা অব্যয়ীভাৱ সমাস সমীপ অভাৱ পৰ্যন্ত সদৃশ যোগ্য আদি অৰ্থ প্ৰকাশক অব্যয় শব্দৰ লগত অন্য পদৰ যি সমাস হয় তাক অব্যয়ীভাৱ সমাস বোলে উদাহৰণস্বৰূপে
সমীপ অৰ্থত বনৰ সমীপ উপবন, অভাৱ অৰ্থত ভিক্ষাৰ অভাৱ দুৰ্ভিক্ষ, পৰ্যন্ত অৰ্থত মৰণ পৰ্যন্ত আমৰণ, মূল পৰ্যন্ত আমূল, সদৃশ অৰ্থত ধ্বনিৰ সদৃশ প্ৰতিধ্বনি, যোগ্য অৰ্থত আকৃতিৰ যোগ্য প্ৰতিকৃতি, বিপসা অৰ্থাৎ পুনঃ পুনঃ বা বাৰে বাৰে অৰ্থত দিনে দিনে প্ৰতিদিনে ইত্যাদি। তোমালোকে অন্যান্য উদাহৰণৰ কাৰণে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈ লিংক এটা চাবা। সমাস সম্পৰ্কীয় কিছু জানিবলগীয়া কথা। আমি সমাসৰ বিষয়ে বহু কথা জানিলোঁ, তথাপিও আমি কেইটামান মূল কথা আমি জানি থওঁ যে তৎপুৰুষ সমাসত পিছৰ পদৰহে প্ৰাধান্য থাকে, দ্বন্দ্ব সমাসত আগৰ আৰু পাছৰ পদৰ প্ৰাধান্য থাকে, দুইটাৰে প্ৰাধান্য থাকে। বহুব্ৰীহি সমাসত কোনো পদৰে প্ৰাধান্য নাথাকে, সমস্ত পদটোৰহে ইয়াত প্ৰাধান্য থাকে। আজিলৈ ইমানে, ধন্যবাদ।